মৰ্ণিং অসমবাসী ৰাইজ পোনপ্ৰথমে মই পৰি সকলো অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ অলেখ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি যিহেতু উৰুকা চাৰিওদিশেতো বিহু লাগিছে সকলো নহয় জানো, তো পিঠা পনা বনোৱা লাহেকৈ ষ্টাৰ্ট হ'বই আজিৰ পৰা। তো ভাবিলোঁ আজি মই এটা ব্লগ ষ্টাৰ্ট কৰোঁ, যিহেতু ইমান দিন ধৰি একো ভিডিঅ' দিয়া হোৱা নাই, গতিকে ব্লগ এটাকে ট্ৰাই কৰোঁ বুলি। অৱশ্যে এইটো ফাৰ্ষ্ট ব্লগ দেই, কেনেকুৱা হয় ক'ব এক্সপিৰিয়েঞ্চ নাই, তথাপিও ট্ৰাই কৰিছোঁ। তো এতিয়া ৰাতিপুৱা প্ৰায় 8:30মান বাজিছে। এতিয়া কামবোৰ অলপ কৰি লওঁ। কামবোৰ মানে ইফালে দেখিছে ঘৰ মুচিবলৈ পইচা লগাবলৈ কাৰণে থৈ দিছোঁ। আৰু ইয়াতে বতৰ দেখাই আছোঁ কেনেকুৱা, আমাৰ ইয়াত হৈছে ৰ'ব দেখাই আছোঁ গোটেই বৰষুণ। এয়া হ'ল বতৰ কণ্ডিশ্যন, গোটেই আন্ধাৰ কৰি আনিছে। অলপকৈ বৰষুণ পৰিছে, চোতাল অলপকৈ ভিজে, এনেকৈ চাগে কেমেৰাত ধৰিব পৰা নাই, কিন্তু বৰষুণ লাহেকৈ দিছে। তো মোৰ অলপমান কাম বাকী আছে, ঘৰ চৰ মুচিব মেলি আধা মোচাকৈ থৈ দিছোঁ ইয়াত। তো এইখিনি মুচি লওঁ, পাছতকৈ অলপ পিছত আকৌ লগ পাই আছোঁ, চাই থাকিব তেতিয়াহ'লে। তো মোৰ আজিৰ প্ৰথম কামটো হ'ল ৰাতিপুৱা শুই উঠি মুখ হাত ধুই চাহ তাহ খালোঁ। চাহ তাহ খাই উঠি মেলি পেলাই এতিয়া ঘৰ মুচিব লাগে। ঘৰটো মুচোঁ, মায়ে চাউল তিয়াই থৈছে, চাউলখিনি আকৌ খুন্দিবলৈ আছে। তাৰপিছত আকৌ নাৰিকল ৰুকি মেলি পিঠা পনা বনাব লাগিব। তো গা পা ধুব আছে, ঘৰটো মুচি লওঁ। ঘৰ চৰ মুচি গা পা ধুই পিঠাগুড়ি খুন্দি যেতিয়া মই পিঠা বনাম আপোনালোকক তেতিয়া লগ পাম, তেতিয়াহ'লে চাই থাকিব। দেখিছেনে ৰাইজ, বৰষুণৰ কথা কৈছিলোঁহে, এয়া আহি গ'লেই গোটেই বৰষুণ। এনেকৈ থাকিলে যে কি হ'ব, এইবাৰ চাগে বিহু নিশ্চয় গেলাব আৰু। গাটো ধুই আহিলোঁ যাওক, যি বৰষুণ বাপৰে, একদম পূৰা গাজনি মাৰিছে নহয়, তথাপি বৰষুণতে গাটো এতিয়াও মাৰিছে ইয়াত। তো এনেকৈ বৰষুণ দিলে এবাৰ চাগে ন কি হ'ব, গোটেই বৰষুণ গিলিব যেনে পাইছোঁ। তো বাকীখিনি কাম আছে, মই কৰি লওঁগৈ, আপোনালোকে চাই থাকিব। লাহে প্ৰস্তুতি কৰিছোঁ আৰু এতিয়া খুন্দি লৈ তাৰপিছত নাৰিকল দি পেলাই নাৰিকল ভাজিব আছে, তাৰপিছত পিঠা বনাম। বৰা চাউল এনেকৈ নকৰিলে আকৌ শুকাই যাব নহয়, পাছত পিঠাখিনি নুঠিব। এনেকৈ কৰি থ'ব লাগে, তেতিয়া শুকাই নাযায় পিঠাগুড়িখিনি। এয়া মই লাহে পিঠাৰ যোগাৰ কৰিলোঁ। এয়া মই তিল পিঠা বনাই আছোঁ, কেইখনমান হৈছে বাৰু দেখাই দিছোঁ। এয়া তিল পিঠাটো বাৰু এনেই তিলেদি বনায়, ঠাই বিশেষে নামবোৰ বেলেগ হয়। মই আমাৰ গুড় দি বনাওঁ, গুড় আৰু নাৰিকল দি, কাৰণ আমাৰ ঘৰত বিশেষ তিল খাই বিশেষ কোনো ভাল নাপায়, গতিকে সেইকাৰণে নাৰিকল দিয়ে বনোৱা হয়। নাৰিকলখিনি ৰুকি পেলাই অকণমান ভাজি লৈছোঁ, ভাজি লোৱাৰ পাছত তাতে আপোনাৰ গুড় দি দিছোঁ। গুড় দি পেলাই বনালে পিঠাটোৰ সোৱাদ এটাই বেলেগ হয়। চেনি দিলে মানে কি হয়, দাঁতত খালে মানে কিবা লাগি ধৰা যেন পাওঁ, সেইটো কাৰণে গুড় দিয়ে বনোৱা হয়। তো এনেকৈ বনাই আছোঁ লাহে। আৰু মই পিঠাটো বনাবলৈ আপোনাৰ দিনৰ পৰাই আৰম্ভ কৰিলোঁ, প্ৰায় এতিয়া 2টামান বাজিছে চাগে, পোহৰে হৈ আছে বাৰু এয়া। কিন্তু কি হয় মানে ৰাতিপুৱাৰ পৰা ঘৰত ঢেঁকী আছে, তো ফাৰ্ষ্ট আমিয়ে দিলোঁ, প্ৰথমবাৰ ঢেঁকীটো দি মেলি পেলাই পিঠাগুড়িখিনি দিলোঁ। তাৰপিছত আপোনাৰ বৰমাহঁত আহি মেলি পেলাই আকৌ এতিয়া বৌহঁতে ঢেঁকী দি আছে, শব্দ শুনা পাইছেই চাগে। এনেকৈ ৰখি থাকিলে মানে পাছলৈ সন্ধিয়া হৈ যায়, আৰু সন্ধিয়ালৈ লাড়ু চাড়ু বনাবলৈ আছে ভাবিলোঁ, গতিকে দিনৰ পৰাই আৰম্ভ কৰোঁ বুলি। তো এয়া বনাই আছোঁ। আজি মানে আমাৰ ঢেঁকীটোৱে ৰেষ্টে পোৱা নাই ৰাতিপুৱা প্ৰথম দিপ আমি দিলোঁ, তাৰপিছত দিলে বাহঁতে, এতিয়া দি আছে বৌহঁতে। ঢেঁকীটো আজি একদম গম পাই গৈছে, আৰু মানুহহঁতেতো ইমান টাইম ক'লেই হ'ল ইমান কষ্ট কেলেই দিছ বুলি। আৰু যিহেতু কালি গৰু বিহুৰ দিনাখন আমাৰ ইয়াতে ঢেঁকী দিবলৈ নিদিয়ে, মাহঁতে কোৱা মতে আৰু,
গৰু বিহুৰ দিনাখন বোলে ঢেঁকী দিলে মানে তো গৰুৰ কাণ কলা হয় বোলে, সেইকাৰণে কাইলৈতো ঢেঁকী দিবলৈ কাকো নিদিয়ে। গতিকে যোনে যি পিঠাগুড়ি খুন্দিবলগীয়া আছে আজি খুন্দি মেলি পেলাই শেষ কৰে আৰু, কাৰণ কাইলৈতো দিবলৈ নিদিয়ে। গতিকে এতিয়ালৈকে 3টা টিপ হ'ল। এইখিনিতে মই আপোনালোকক বস্তু এটা শ্বেয়াৰ কৰিব বিচাৰোঁ। মই হাতখন কাপোৰ মেৰিয়াই থোৱা আছে, কাপোৰ মেৰিয়াই থোৱা তাই আপোনালোকে যেতিয়া পিঠা বনাই জুইত বনালে জুইৰ তাপ বহুত পৰে। তো গতিকে এনেকৈ মেৰিয়াই থ'লে হাতখন আপোনাৰ গৰম তাপটো নালাগে, নহ'লে হাতখন বহুত বেছিকৈ পৰে। গতিকে পিঠা বনাই থকা সময়ত যদি আপোনালোকে এনে কাপোৰ এখন হাতত মেৰিয়াই লয় তো গৰম ভাৱটোৰ পৰা অকণমান পৰিত্ৰাণ পায়। আৰু পাৰিলে হাতখনত পুৰণা কাপোৰে মেৰিয়াই ল'ব, কাৰণ কিয় যদি নতুন কাপোৰ বা কিবা মেৰিয়াই দিয়ে তেতিয়া আপোনাৰ হাতত জুইৰ ধোঁৱাখিনি লাগি লাগি গোটেই কাপোৰখন ক'লা হৈ যায়। তো নেক্সট টাইম যদি এনেকৈ পিঠা বনাই হাতখন জুইৰ পৰা যদি বচাব বিচাৰে তেনেহ'লে এইটো কাম আপুনি ট্ৰাই কৰি চাব ফাইনেলি পিঠা বনাই হ'ল ৰেডি, মাত্ৰ শেষ হৈছে। হাতৰ অৱস্থা নাই, গোটেই লেতেৰা। তো হাত ভৰি মুখ হাত ধুই লওঁগৈ, প্ৰায় সন্ধিয়া হ'বলৈ লৈছে। তো আপোনালোকক লগ পাই থাকিম সন্ধিয়ালৈ, চাই থাকিব তেতিয়ালৈ। এতিয়া প্ৰায় আপোনাৰ ৰাতি হ'ল, পিঠা পনা বনালোঁ, লাড়ু চাড়ু বনালোঁ, সকলোবোৰ বনাই মেলি ৰেডি। এতিয়া ভাবিলোঁ ব্লগটো ইমানতে সামৰণি মাৰোঁ। তো যিহেতু মোৰ এইটো ফাৰ্ষ্ট ভিডিঅ' আছিল ব্লগ, তো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো যদি নতুন ছাবস্ক্ৰাইব এটা কৰি দিব, লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব। তেতিয়াহ'লে আজিলৈ ৰাখিলোঁ, শুভৰাত্ৰি সকলোলৈ। পুনৰ এটা লগ পাম নতুন ভিডিঅ'। টিল দেন বাই বাই।